নমস্কাৰ বন্ধুসকল, লেটেষ্ট খবৰৰ আজিৰ ভিডিঅ'টিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে অসম সম্পৰ্কীয় কেইটামান প্ৰশ্ন উত্তৰ। প্ৰথমতে আপোনালোকক এটা অনুৰোধ জনাওঁ বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে আমি ভিডিঅ' দিয়া মাত্ৰকে আপুনি ইয়াৰ খবৰ পাই যায়। ঠিক আছে বন্ধুসকল, তেন্তে আজে বাজে কথা বাদ দি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। বন্ধুসকল, আমাৰ প্ৰথম প্ৰশ্নটো হ'ল অসম শব্দটো সংস্কৃত শব্দ অসমৰ পৰা অনা হৈছে, ইয়াৰ অৰ্থ কি? উত্তৰ হ'ব অতুলনীয়, অৰ্থাৎ যাৰ তুলনা নাই। দ্বিতীয় প্ৰশ্নটি হ'ল 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? শুদ্ধ উত্তৰ হ'ব 3,11,69,272 জন। আমাৰ 3 নং প্ৰশ্নটি হ'ল 2011 চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব নগাঁও জিলা। আমাৰ 4 নং প্ৰশ্নটো হ'ল 2001 পৰা 11 চনৰ ভিতৰত অসমৰ জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 16.93%। প্ৰশ্ন নং 5, 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান? উত্তৰ 73.18%। প্ৰশ্ন নং 6, অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক? উত্তৰ হ'ব গোৱালপাৰা জিলা। প্ৰশ্ন নং 7, অসমৰ পুৰণি নাম কি? উত্তৰ কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। প্ৰশ্ন নং 8, 2001 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান? উত্তৰ হ'ব 52% আৰু 48%। প্ৰশ্ন নং 9, অসমৰ জাতীয় সংগীতৰ নাম কি আৰু ইয়াৰ ৰচক কোন? উত্তৰ হ'ব আমাৰ অসমৰ জাতীয় সংগীতৰ নাম হ'ল অ' মোৰ আপোনাৰ দেশ, ইয়াৰ ৰচক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। প্ৰশ্ন নং 10, অসমৰ জাতীয় প্ৰতীক কি? উত্তৰ হ'ল এশিঙীয়া গড়। প্ৰশ্ন নং 11, অসমৰ কোনখন জিলাত গৰম পানীৰ উঁহ আছে? উঁহ অৰ্থাৎ গৰম পানীৰ উৎস, য'ৰ পৰা সদায় গৰম পানী ওলাই থাকে। উত্তৰ হ'ব গোলাঘাট জিলাত। প্ৰশ্ন নং 12, বদৰপুৰ উত্তৰ পূব ৰেলৱে এটা বৃহৎ জংচন, ই অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব ই অসমৰ কৰিমগঞ্জ নামৰ জিলাখনত অৱস্থিত। প্ৰশ্ন নং 13, অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে? উত্তৰ হ'ব 2.39%, প্ৰায়। অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ হ'ব 78,438 বৰ্গ কিলোমিটাৰ। অসমৰ বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? শুদ্ধ উত্তৰ 126খন। লোকসভাত অসমৰ সদস্য সংখ্যা কিমান? 14 জন। অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়? উত্তৰ হ'ব 7 জন। তেন্তে বন্ধুসকল, আজিলৈ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ ভিডিঅ'টোত দিয়া প্ৰশ্ন উত্তৰসমূহৰ পৰা আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। ঠিক আছে, তেন্তে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।